মদ্দাই আহি কিনে শ্বৰুমত কিয় কান্দবা লগা হ'ল ভিডিঅ'টো কথাখিনি শেষলৈ জানিবলৈ চাই থাককচোন আমাৰ লগত। তো কাহিনীটো হৈছে এনেকুৱা, বহুত দিনৰ পৰা মাহীহঁতৰ ঘৰত মই ছাতিটো এৰি থৈ আহিছিলোঁ। ছাতিটো আনিবৰ কাৰণে মই যাই আছোঁ। ছাতিটো লৈ আহি কিনে মই এতিয়া ডিউটি যাবৰ কাৰণে ওলাওঁ আৰু গাইছ। এতিয়া মই ঘৰলৈকে যাই আছোঁ আৰু গাইছ ঘৰলৈকে মই ব্ৰাছ কৰিব ধৰিলোঁ। ব্ৰাছ কৰি ভাতটো এয়া মাংস ৰাতিৰে অলপ আছিল, এনেকৈ দালি ভাত এনেকৈ খাবৰ কাৰণে থৈছোঁ। ডিউটিৰ কাৰণে এনেকৈ ওলাই আহিলোঁ, ডিউটিৰ কাৰণে খোজকাঢ়ি যাই আছোঁ। এতিয়া ডিউটিত ট্ৰিপত দি গাড়ী লৈ কিনে মই লোন মেলাত যাই আছোঁ। চাব পাৰে আপোনালোকে, ইয়াতে লোন মেলা আহি পালোঁ মই। এতিয়া ইয়াতে গধূলিলৈকে থাকিব লাগিব, মই অকলেই আহিছোঁ আৰু লগৰ এজন আহিছে বাৰু। এতিয়া মই আহি পাই গ'লোঁ শ্ব'ৰুম। এতিয়া মোৰ ইয়াতে বোলে মাথাৰ বিষ, চকু পানী মুচি আছে, কোনো কান্দা চান্দা নাই। শ্ব'ৰুমত আহি কিনে মই শ্ব'ৰুম বন্ধ কৰিব ধৰিলোঁ। বন্ধ কৰি কিনে মই দোকানৰ পৰা আইচক্ৰীম এটা খাই যাই আছোঁ ঘৰলৈকে। ঘৰ আহি পালোঁ, আজি মামা ভুজিয়া খাই আজিৰ কাৰণে ব্লগটো এইখিনি আছিল, বাই বাই।